নমস্কাৰ মই আশিকুল আপোনালোকে চাই আছে ইজি লাৰ্নিং হয় আজি মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই অসম বিধানসভাত ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিসংগতিপূৰ্ণ ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টৰ ওপৰত কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ যাই কৈছে যে 2200 কেণ্ডিডেটছক উইথহেল্ডত ৰখা হৈছে বেকডৰ ভেৰিফিকেশ্যনৰ মাধ্যমত আৰু সিহঁতৰ অহা 23 মাৰ্চৰ পৰা ফিজিকেল ভেৰিফিকেশ্যন হ'ব কিন্তু আজি 21 তাৰিখ পাৰ হ'ল মাজত মাত্ৰ এটা দিন ক্লিয়াৰলি একো নকলে যে কেণ্ডিডেটছবোৰে ক'ত ফিজিকেল ভেৰিফিকেশ্যন কৰিব লাগিব কাৰণ এজন কেণ্ডিডেটে 2-3খনকৈ জিলাত সিলেক্ট হৈ আছে ইয়াৰ উপৰি ধৰক ধুবুৰীৰ এজন কেণ্ডিডেটে ডিব্ৰুগড়ৰ সিলেকশ্যন পাই আছে গতিকে সেই ধুবুৰী কেণ্ডিডেটজনে ডিব্ৰুগড়ত যাবলৈ হ'লে মিনিমাম 2 দিন লাগিব গতিকে তেখেতে একো ক্লিয়াৰলি নকোৱাৰ বাবে বিপাঙত পৰা যেন দেখা পাই আছো আপোনালোকে নিজে শুনক তেখেতৰ ইনকমপ্লিট ভাষ্যখিনি এতিয়া এইখিনি তেওঁলোকে যি মতে তথ্যপাতি দিছে সেই তথ্যপাতি চাই প্ৰায় 2200খন ফলাফল উইথহেল্ড কৰি ৰখা হৈছে অৰ্থাৎ তেওঁলোকে যিখিনি তথ্য দাখিল কৰিছে যিখিনি প্ৰমাণপত্ৰ দিছে সেইখিনিৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব আৰু ফিজিকেল ভেৰিফিকেশ্যন অহা 23 তাৰিখৰ পৰা আৰম্ভ হ'ব ফিজিকেল ভেৰিফিকেশ্যন হোৱাৰ পাছত চূড়ান্ত ফলাফল তেওঁলোকক দিয়া যাব